গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভালে মই নতুন এটা ভিডিঅ'ৰ সৈতে কবিতা কিচেন এণ্ড ব্লগ ৰেডি আৰু এতিয়া হওক আপোনালোকে ভিডিঅ'টো চাবলৈ ৰেডি আজি এটা সুন্দৰ টেষ্টি কলাখাৰ আৰু সৰু মাছৰ ৰেচিপি লৈ আহিছোঁ ভিডিঅ'টো যেন আপোনালোকে সম্পূৰ্ণকৈ চাই স্কিপ নকৰাকৈ আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যেন অন কৰি দিয়ে তেতিয়াহ'লে বোলক মই খাৰৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ চাওক এই ৰেচিপিটো কি হ'ব ওলাইছে আপোনালোকেতো গম পাইছে খাৰৰ সৈতে সৰু মাছ এয়া সৰু মাছখিনি খাৰৰ সৈতে বনাম কলা খাৰৰ সৈতে এয়া আঠিয়া কলৰ বাকলিৰ কলা খাৰ বনাম এয়া ভালদৰে মই অকণমান পুৰি লৈ ল'ম গেছতে এয়া পুৰা হোৱাৰ পিছত মই এটা গিলাচত পানী লৈ অকণমান তিয়াই থৈ দিম এতিয়া এইখিনি পানীয়ে মাছৰ কলাখাৰৰ ৰেচিপিটো বনাম এইখিনি ইয়াতে থাকক এনেকৈ আৰু এতিয়া মই মাছখিনি ভাজি ল'ম কেৰাহীটো পাতি দিছোঁ এতিয়া তেল দি দিলোঁ তেলখিনি গৰম হৈ লওক তেলখিনি গৰম হোৱালৈকে মই মাছখিনি ভালদৰে নিমখ হালধি দি কেনে ভালদৰে মিহলাই লৈ লওঁ এয়া চাওক কি ধুনীয়া মাছখিনি এয়া সৰু মাছৰ যিকোনো ৰেচিপি ভাল লাগে সৰু মাছ ভাজিও ভাল লাগে সৰু মাছ খাৰৰ সৈতে সঁচাকৈ বহুত ধুনীয়া টেষ্টি ৰেচিপি অসমীয়া মানুহে খাৰ নাখালে নহয়ে কয়ে অসমীয়া মানুহে খাৰ খোৱা বুলি আৰু কলা খাৰ খাব লাগে আমাৰ চাৰিওফালৰ পৰা ভাল হেল্ডি হয় এয়া মই ভালদৰে মাছখিনি ভাজি ল'ম মোৰ ভাজা মাছখিনি হৈ গ'লে এনেকৈ ওলটাই দি গোটেইখিনি এনেকৈ ভাজি লৈ ল'ম সৰু মাছৰ ভাজি ভাল লাগে খাই দালিৰ লগত এতিয়া মই এইখিনি হৈ গৈছে আগতে অকণমান ভাজি থৈছিলোঁ ইয়াৰ পিঁয়াজ জলকীয়াৰ লগত একেলগে দি দিলোঁ দি অকণমান লৰাই থাকিম একেবাৰে সোনকালে হয় খাৰৰ ৰেচিপিটো অকণমান লৰাই কেনে ইয়াতে এতিয়া কলাখাৰখিনি দিম মই তিয়াই থৈছিলোঁ যে গিলাচৰ পানীখিনি এতিয়া মই ইয়াতে ঢালি দিম খাৰখিনিৰ লগত অকণমান পানীও দি দিলোঁ নহ'লে বেছি কাঢ়া হ'ব এতিয়া মই উতলিবলৈ দিম নিমখ হালধি দিব নালাগে কলাখাৰত হালধি নেদে যিকোনো খাৰৰ আঞ্জাতে হালধি দিব নালাগে কেৱল নিমখে দিছোঁ নিমখ দি উতলিবলৈ দিম চাওকচোন কি ধুনীয়া বগা হৈছে আঞ্জাখন খাৰৰ আঞ্জাখন বহুত ধুনীয়া বগা হয় এয়া চাওক সৰু মাছ আৰু সোৱাদ হ'ব বেছিকৈ ডাঙৰ মাছৰ সৈতেও ৰান্ধিব পাৰে কিন্তু সৰু মাছৰ সৈতে ৰান্ধিলে সোৱাদটো বেছি হয় ইয়াতে অকণমান জলকীয়া বেছিকৈ দিব লাগে সেয়েহে জলকীয়াকেইটা মই ভালদৰে অলপমান পিটিকি লৈছোঁ তাতে অকণমান পানী দি ইয়াতে দি দিলোঁ আৰু অকণমান উতলিবলৈ দিম এই গৰমৰ দিনত খাৰৰ আঞ্জাখন খাব লাগে আমাৰ দেহৰ বাবে ভাল গেষ্ট্ৰিকৰ কাৰণেও ভাল আৰু চৰ্দি লাগিলে এনেকৈ খাবচোন খাৰৰ আঞ্জা অকণমান খুবেই ভাল কি ধুনীয়া হৈছে বগা একেবাৰে আঞ্জাখন এয়া মোৰ আঞ্জাখন হ'লে সৰু মাছৰ সৈতে খাৰ আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব ভাল লাগিলে এটা লাইক কৰিব এতিয়ালৈ আহিছোঁ পুনৰ লগ পাম বাই বাই